এটা সাধাৰণ সমস্যা কেতিয়াবা কি হয় আপুনি যেতিয়া ফটো এটা কাৰোবাক হোৱাটছএপত দিব বা কোনোবাই যেতিয়া আপোনাৰ হোৱাটছএপত ফটো এটা সেন্ড কৰিব বা ভিডিও এটা সেন্ড কৰিব বা অন্য ব্যক্তিসকলে যেতিয়া হোৱাটছএপত নিজৰ ষ্টেটাছত কিবা এটা পিকচাৰ দিয়ে ভিডিও দিয়ে এইটো চোৱাৰ পাছত কি হয় আপোনাৰ মোবাইলত গেলেৰীত ফোন মেমৰিত এই পিকচাৰটো বা ফটো সেভ হৈ যায় তেতিয়া কি হয় গম নোপোৱাকৈ আপোনাৰ মেমৰিটো লাহে লাহে ভৰ্তি হৈ গৈ থাকে এইটো এটা সমস্যা হয় ইয়াৰ পৰা বাচিবলৈ হোৱাটছএপত এটা সৰু এটা সাধাৰণ এটা সেটিং আছে এই সেটিংটো কৰি ল'ব পাৰিলে তেতিয়া কোনোবাই দিব আপোনাক পিকচাৰ বা ভিডিও বা নিজৰ ষ্টেটাছত যিসকলে দিয়ে পিকচাৰ ভিডিও এইবিলাক সেই বস্তুখিনি আহি আপোনাৰ গেলেৰীত সেভ নহয় আৰু আপোনাৰ মেমৰিটো কি হয় ভৰ্তি হোৱাৰ পৰা বাচি যায় তেন্তে আজিৰ ভিডিঅ'ত আমি এই সেটিংটো কেনেকৈ কৰা হয় হোৱাটছএপত এই বিষয়ে আলোচনা কৰিম তাৰ কাৰণে আপোনালোকে মই মোবাইলত স্ক্ৰীন ৰেকৰ্ডিং কৰি ভিডিঅ'টোৰ যোগেদি দেখাই দিম আপোনালোকে এইটো ভালকৈ চাব শিকি ল'ব আৰু নিজৰ হোৱাটছএপত এই সেটিংটো প্ৰয়োগ কৰি চাব নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সেটিংটো শিকিবৰ কাৰণে যাৰ মোবাইলত হোৱাটছএপ আছে তেখেতসকলে নালাগে বাৰু কিন্তু যাৰ নাই হোৱাটছএপ তেখেতসকলে প্লে ষ্টৰৰ পৰা হোৱাটছএপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগে তাৰমানে সেইটো আপোনালোকে জানেই গতিকে সেই বিষয়ে মই নকওঁ ইয়াত প্লে ষ্টৰত আহি আপোনালোকে চাৰ্চ কৰি দিব হোৱাটছএপ বুলি আহি যাব ডাউনলোড কৰি ল'ব বাকীখিনি হোৱাটছএপত গৈ কি কৰিব লাগিব মই দেখাই দিছোঁ একদম শৰ্টকৈ মই বনাইছোঁ ভিডিঅ'টো যাতে আপোনালোকে বৰিং নহয় চাই পটককৈ ভিডিঅ'টোৰ পৰা শিকিব পাৰে কথাখিনি তেন্তে বলক হোৱাটছএপত সোমাই যাওঁ এয়া মই হোৱাটছএপত আহি গ'লোঁ ইয়াত আহি আপোনালোকে এইটো চাৰ্টত আছে দেখিছে ষ্টেটাছ আছে কলছ আছে আৰু ওপৰত সোঁফালে আপোনালোকে দেখিছে তিনিটা 3 ডট আছে সেই 3 ডটত সোমাই দিয়ক সোমাই পিনে আপোনালোকে পোনে সেটিঙত গুচি যাব সেটিঙত অহাৰ পাছত দেখিছে এইখিনি আছে একাউণ্ট আছে চাৰ্ট আছে নটিফিকেশ্যন আছে ডাটা ষ্ট'ৰেজ আছে আৰু হেল্প আছে এইটো আছে তলত অলপ ইয়াত আহি আপোনালোকে চাৰ্টত সোমাই যাব চাৰ্টত সোমালে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব ইয়াত দেখিছে মোৰ এণ্টাৰ ইজ সেন্ড বুলি দিয়া আছে এণ্টাৰ কি উইল সেন্ড ইউৰ মেছেজ দিয়া আছে তাৰপিছত মিডিয়া ভিজিবিলিটি দিয়া আছে এই যে মিডিয়া ভিজিবিলিটিটো মোৰ অন হৈ আছে এই বস্তুটো যদি অন থাকে তেনেহ'লে আপোনাক যদি কোনোবাই পিকচাৰ দিয়ে বা যিসকলে নিজৰ একাউণ্টত হোৱাটছএপত যিসকলে ষ্টেটাছ দিয়ে বা আপুনি কাৰোবাৰ পিকচাৰ চাইছে ষ্টেটাছ চাইছে সেইখিনি আহি আপোনাৰ গেলেৰীত জমা হৈ যায় আৰু আপোনাৰ মেমৰিটো লাহে ভৰ্তি হৈ থাকে গতিকে এই মিডিয়া ভিজিবিলিটি যিটো আছে এইটো যদি আপুনি বন্ধ কৰি দিয়ে অফ কৰি দিয়ে তেতিয়া আপুনি এই সমস্যাৰ পৰা আঁতৰি আহিব পাৰিব এইটো সিম্পল আছে আপোনালোকে এনেকৈ এইটো ক্লিক কৰি দিলে এইটো বন্ধ হৈ গ'ল আকৌ এইটো এনেকৈ অন কৰিব পাৰে এনেকৈ অফ কৰিব পাৰে তেতিয়া মই অফ কৰি দিলোঁ অফ কৰি দিয়াৰ পিছত কি হয় ভিডিঅ'টো বা পিকচাৰ ষ্টেটাছ সেইখিনি বেলেগৰ যিখিনি আপুনি চাব সেইখিনি আহি আপোনাৰ ইয়াত ভৰ্তি নহ'ব মেমৰিটো ভৰ্তি নকৰিব ইমানেই আছিলে ভিডিঅ'টো তো এইটো আপোনাৰ নিজৰ ইচ্ছা আপুনি এইটো অন কৰি ৰাখিব পাৰে বা অফ কৰি ৰাখিব পাৰে মই সদ্যহতে এইটো অফ কৰি ৰাখোঁ কিন্তু এইটো দেখুৱাৰ কাৰণে মই অন কৰি থৈ দিছিলোঁ তেন্তে ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানে থাকিব ইয়াৰ পৰা বাকি যিখিনি সেটিং আছে মই কৈ দিলোঁ ধুনীয়াকৈ এইখিনি আপোনালোকে নিজৰ মোবাইলত হোৱাটছএপ কৰি ল'ব হোৱাটছএপত গৈ এইবিলাক সেটিং শিকি ল'ব আৰু ইয়াৰ পিছত আৰু কিছুমান সেটিং আছে সেইবিলাকৰ ওপৰত মই পৰৱৰ্তী ভিডিঅ' কিছুমান বনাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়ালৈ আপোনালোকে আজি যিটো সেটিং শিকালোঁ এইটো শিকি লওক প্ৰয়োগ কৰক চাওক কিদৰে আপোনালোকে সুবিধা অসুবিধা পায় তেন্তে ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকল মোৰ চেনেলত নতুন আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ মই আপোনালোকক সোনকালে দিব পাৰোঁ